অসম আৰক্ষী এছআই কেলেংকাৰী তদন্ত অব্যাহত। এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত 19জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এছআই দুৰ্নীতিত জড়িত এজনকো ৰেহাই দিয়া নহ'ব। 15 নৱেম্বৰৰ ভিতৰতো আকৌ অনুষ্ঠিত হ'ব এছআই পৰীক্ষা। এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু। সুদূৰ অষ্ট্ৰেলিয়াত মৃত্যুমুখত পৰে টাইমুৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা বাতিল। ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধিৰ বাবে বাতিল কৰা হৈছে ফেৰী সেৱা। 28 ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বাতিল থাকিব এই সেৱা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে এক নিৰ্দেশযোগে এই কথা প্ৰকাশ কৰে। বিটিআৰ গঠনৰ পাছত এইবাৰ সীমা নিৰ্ধাৰণক লৈ গঠন কৰা হৈছে কমিটি। অৱসৰপ্ৰাপ্ত IAS বিষয়া PP বাৰ্মাক অধ্যক্ষৰূপে লৈ গঠন কৰা হৈছে এই কমিটিখন। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা। ট্ৰাম্প আৰু তেওঁৰ সংস্থাটোৱে 2017 চনত ভাৰতক কৰ হিচাপে আদায় দিছিল $1,45,400 মাৰ্কিন ডলাৰ। BTET নাথযোগী সন্মিলনৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে সোমবাৰে নিজৰ পদৰ পৰা পদত্যাগ কৰিছে। BTET নাথযোগী সন্মিলনৰ সাধাৰণ সম্পাদক ধনঞ্জয় নাথে নিজৰ পদত্যাগ পত্ৰ সন্মিলনীৰ সভাপতি প্ৰকাশ আনন্দ নাথৰ হাতত অৰ্পণ কৰে। এছআই নিযুক্তি কেলেংকাৰীত বিজেপি জড়িত বুলি সংবাদমেলযোগে মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কৰী শইকীয়াই। RSS আৰু সোণোৱাল চৰকাৰৰ গৃহ বিভাগ এছআই নিযুক্তি কেলেংকাৰীত জড়িত আছে বুলি ব্যক্ত কৰে শইকীয়াই। এছআই কেলেংকাৰীৰ সন্দৰ্ভত গুৱাহাটীৰ পৰা এজনক গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম সুৰুজ বৰুৱা। চাকৰিৰ বাবে উৎকোচ দিছিল তেওঁ। মহানগৰীৰ জ্যোতিনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সুৰুজ বৰুৱাক। গুৱাহাটী ছত্তীশগড় চিমলা সংযোগী পথত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলন ফলত ফাট মেলিছে এই পথটোত। অৰুণাচল প্ৰদেশত আকৌ 329 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা 9,332 জনলৈ বৃদ্ধি পাইছে। পুডুচেৰীৰ এটা ফটকা নিৰ্মাণ কেন্দ্ৰত সংঘটিত অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত 2জনকৈ লোক। হিমাচল প্ৰদেশত 14,457 জনলৈ বৃদ্ধি পাইছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে 3,650 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। পশ্চিমবংগত আকৌ 3,155 জনৰ দেহত আকৌ ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা 2,50,580 জনলৈ বৃদ্ধি পাইছে। কৰ্ণাটকত 5,82,458 জনলৈ বৃদ্ধি পাইছে কৰোণাত আক্ৰান্তৰ সংখ্যা। এই ৰাজ্যখনত সোমবাৰে 6,892 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। মধ্যপ্ৰদেশত আকৌ 1,957 জনৰ দেহত ধৰা পৰে কৰোণাৰ উপস্থিতি। ৰাজ্যখনত 1,24,166 জনলৈ বৃদ্ধি পাইছে কৰোণাত আক্ৰান্তৰ সংখ্যা। হাৰিয়ানাত আকৌ 1,630 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা 1,25,412 জনলৈ বৃদ্ধি পাইছে। পাঞ্জাৱত 1,11,375 জনলৈ বৃদ্ধি পাইছে কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। আজি ৰাজ্যখনত 1,271 জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। 24 ঘণ্টাত দিল্লীত কৰোণাত আক্ৰান্ত হৈ 37 জনৰ মৃত্যু। এই সময়খিনিত ৰাজ্যখনত নতুনকৈ আকৌ 1,984 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। জম্মু কাশ্মীৰৰ শোপিয়ানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ গুলীচালনাত মৃত্যু হৈছে এজন লোকৰ। দেশত কৰোণাত সৰ্বাধিক লোক আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত। ৰাজ্যখনত 13,51,153 জনলৈ বৃদ্ধি কৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। অন্ধ্ৰপ্ৰদেশত আকৌ 5,487 জনৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 6,81,161 জনলৈ বৃদ্ধি পাইছে। চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কৰোণা সংক্ৰমণ। ৰাজ্যখনত সোমবাৰে 178 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। কেৰালাত আকৌ 4,538 জনৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 1,79,922 জনলৈ বৃদ্ধি পাইছে।